আমি প্ৰথম পৰ্যায়ত যেটো নিৰ্বাচন হ'ব পৰহি দিনা 27ত আজি শেষ হ'ল কেম্পিংটো 4টা বজাতে শেষ হৈ গ'ল তো মই যিখিনি ঘূৰিছোঁ যিখিনি সমষ্টিত মই কেম্পিং কৰিছোঁ এইবিলাক গোটেই পজিটিভ আৰু মহাজোঁট হিচাপে এইবাৰ প্ৰথম পৰ্যায়ত 47টা যেটো ইলেকশ্যন হ'ব নিৰ্বাচন হ'ব ইয়াৰ ভিতৰত মহাজোঁট হিচাপে আমি 20 কমত নাহে 20+ আহিব এইটো আমি পাইছোঁ আৰু বাকী সিফালে জাতীয় পৰিষদ আছে ৰাজ্যৰ দল আছে মুঠতে বিজেপি হিচাপে মেক্সিমাম 5টা 6টা ইয়াতকৈ ওপৰত নাযায় মুঠতে বিৰাট বেয়াকৈ মাইনাছ এইবাৰ আপাৰ আছামত প্ৰথম পৰ্যায়ত যেটো নিৰ্বাচন হ'ব ইয়াত আৰু ছেকেণ্ড ফেজতো বিজেপি ইমান নাপায় মেক্সিমাম মহাজোঁট হিচাপে বেছি আছে সেইখিনি বিপিএফ হিচাপে বিটিচি বিপিএফ হিচাপে বিটিচিত 12খনৰ ভিতৰত 12টা চিট আমাৰ 100% জিকি আছে মই ফিডবেক লৈ আছোঁ মই আৰু আহি আছোঁ ময়ো মানে কেম্পিং কৰিবৰ কাৰণে মই বিটিচি অঞ্চলত 12টা সমষ্টিত অকল মই 2টা সমষ্টিতহে মই মিটিং কৰিব পাৰিছোঁ তো বাকী কালি পৰহি পৰা চাম ছেকেণ্ড ফেজ শেষ কৰি পেলাই মই কোকৰাঝাৰত ফ্ৰী হ'ম তেতিয়া মই গম পাম মুঠতে পজিটিভ মই যিখিনি ফিডবেক পাই আছে এইবিলাকৰ নাম নলয় মই এইবিলাকৰ নাম নলওঁ মই ষ্টাৰ কেম্পেইনাৰ হিচাপেতো আমাৰ কংগ্ৰেছৰ পৰা আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আহিব গৌৰৱ গগৈ আহিব বা বহুত কংগ্ৰেছৰ আৰু আমাৰ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া আহিব মুঠতে কংগ্ৰেছৰ বহুত নেতা আহিব আৰু আঞ্চলিক গণমৰ্চা হিচাপেও বহুত নেতা আহিব মুঠতে লাষ্ট কেম্পেইনত আমাৰ কোকৰাঝাৰৰ বিটিচিৰ 12টা সমষ্টিত বহুত ষ্টাৰ কেম্পেইনাৰ আহিব আৰু মইতো আছোঁই অলৰেডি ৰাহুল গান্ধী অহা 30 তাৰিখত আহাৰ কথা ফাইনেল মানে কোকৰাঝাৰত আহিব মাছ কেটাৰিং আমি কৰিম বেছি মানে 2 লাখ মান আমি কৰিম বেছি দৰকাৰ নাই 2 লাখ মান কেটাৰিং কৰি পেলাই আমি ঠিক কৰিম